জেলত থকা আৰু জংগলত থকা কি পাৰ্থক্য থাকে মাননীয় অঞ্জলি বাইদেউৰ নেতৃত্বত যে নতুন ৰাজনৈতিক দল গঠন কৰিছে কি কাৰণত গঠন কৰিব লগা হৈছে 2-3জন মানুহে ভালকে জানে जोबथेसालियाव थानाय आरो हाग्राबारियाव थानाय मा फाराग थाखो एक्स एनडि बिमोननि जिउआ थारैनो गोजोन गोरोबथानि गेजेरजों जोबथेसालिनिफ्राय रन्जन दैमारिखौ उदां खालामनो हागोन ना प्रमद बर' दैदेननाय बिटिआर सरकारा थारैनो जोबथेसालियाव थानाय एक्स एनडि बिफोरखौ उदां खालामनो हागोन ना थारैनो प्रमद बर' दैदेननाय इउपिपिएल सरकारा जोबथेसालियाव थानाय रन्जन दैमारिजों लोगोसे एक्स एनडि बिफोरखौ जोबथेसालिनिफ्राय उदां खालामनो हागोन ना हाया समासो फोरमायसिगोन दुलाराय बर' फरायसा आफादनि दैदेनगिरिफोरखौ आं माब्लाबाबो सोंखारिया नाथाय राजखान्थिजों सोमोन्दो थानाय आरो राजखान्थिनि खामानि मावनाय दैदेनगिरिफोरखौसो माब्लाबा बुंनांगौ जानानै फैयो बुंदों बिक्रम दैमारिया মই কোনো দিন এপছৰ সদস্যবিলাক বা ছাত্ৰ সংগঠনত থকা বা যিকোনো আমাৰ এই যে বড় জাতিৰ যিখিনি সংগঠন আছে তেখেতসকলক মই সমালোচনা কৰা নাই কোনো লিডাৰক মই সমালোচনা কৰা নাই কোনো লিডাৰক মই গালি দিয়া নাই আৰু প্ৰয়োজনো নাই কিন্তু এটা কথা যোনে এই ছাত্ৰ সংগঠনে হওক কোনোবা সংগঠনত থাকি ৰাজনীতিকৰ যি ৰোল কৰিছে তেখেতসকলকে মই মাজে মাজে কৈ আহিছোঁ তেখেতসকলে ছাত্ৰ সংগঠনৰ নামত ৰাজনীতিকৰ পলিটিক্সৰ যদি ৰোল কৰিছে কথা কৈছে এই কাৰণেহে তেখেতসকলক মই ক'ব লগা হৈছে বাকি মই কোনো সমালোচনা কৰা নাই আৰু কৰিব লগা দৰকাৰ নাই মাননীয় অমিত শাহে কৈছিল বিটিআৰ দফাবিলাক 80% কাম কৰা হ'ল বুলি আপুনি কি ক'ব ইয়াৰ মই যোৱা কেইদিনমান আগত মই কৈছিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো কনফাৰেন্সত মাননীয় বিজেপি লিডাৰ অমিত শাহ ডাঙৰীয়াই কোকৰাঝাৰত আহিছিল তেখেতে বিৰাট ডাঙৰ ভাষণ দি গৈছে আৰু ৰাইজৰ আগত তেখেতসকলে কৈ গৈছে যে বিটিআৰ একদৰ দফা কমচে কম 82% সম্পূৰ্ণ হৈছে বুলি তেখেতে ৰাইজৰ ওচৰত জনাইছে হাজাৰ হাজাৰ মানুহ বা ৰাইজৰ মাজত এই 82% যেটো সাকসেস হৈছে কাম কৰাটো সম্পূৰ্ণ হৈছে ইয়াতেটো প্ৰমাণ আছে এই প্ৰমাণৰ যেটো কপি যেটো সত্যতা বাস্তৱতা এই কপিটো তেখেতে নিশ্চয় কৈ গৈছে যে ৰাইজক বিলাবৰ কাৰণে ৰাইজকটো দিব লাগিব 82% কি হৈছে ওসাকে এটো ৰাইজক দিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া তাত এটা কপি আৰু বিশ্বজিৎ दैमारी ডাঙৰীয়া তাত এটা কপি ইউজি ব্ৰহ্ম ডাঙৰীয়া তাত এটা কপি আৰু নিখিল বড়ো ছাত্ৰ সন্থাত এটা কপি তেখেতসকলে দি গৈছে আৰু এই কপিত ৰাইজৰ আগত বিলাই দিব লাগিব আৰু ৰাইজক জনাব লাগে বুলি তেখেতসকলে দি গৈছে কিন্তু দুৰ্ভাগ্যজনক তেখেতসকলে সমালোচনা কৰাটো মই শুনিছো যে ৰাইজে হুদিলেহে আমি দিম এটো এনে দিব নোৱাৰো যেটো 82% সাকসেস হোৱা যেটো বাস্তৱতা পেপাৰ ডকুমেন্টস কপি এটো ৰাইজক দিব লাগে না নালাগে অন্যতা জাতিবিলাকটো নিশ্চয় চাব আমাৰ সম্প্ৰদায় আমাৰ জাতিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি চৰকাৰে কি সম্পূৰ্ণ কৰিলে 82% আমাৰ আছে না নাই তো নিশ্চয় চাব বিচাৰিব তাৰ কাৰণে ৰাইজক দিয়াটো মই মানে ভাল বুলি ভাবিছো মই যোৱা পৰীক্ষিও কৈছিলো যে ইবুৰ কাৰণে অল্টাৰনেটিভ পাৰ্টি অফ বডোলেণ্ড এই কাৰণে সৃষ্টি হৈছে বিটিআৰ একদৰ দফাবিলাক সম্পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে নিশ্চয় এই ৰাজনীতি নতুন দল গঠন কৰিছে কিন্তু হসা অৰ্থত হসাকে আৰু একদম ফুল্লি সম্পূৰ্ণ ক'ব পৰা 3জন মানুহে এই ব্যক্তি আছে তেখেতসকলে সম্পূৰ্ণ জানে বেলেগ মানুহ বেলেগ অন্যথা মানুহে একো নাজানে তেখেতসকলে হসাকে কিয় ৰাজনীতিক নতুন গঠন কৰিব লগা হৈছে মাননীয় অঞ্জলি বাইদেউৰ নেতৃত্বত যে নতুন ৰাজনৈতিক দল গঠন কৰিছে কি কাৰণত গঠন কৰিব লগা হৈছে 2-3জন মানুহে ভালকে জানে এজন হল বিশ্বজিৎ दैमारी স্যার
এজন হল প্ৰমোদ বড়ো ছাৰ, এজন হল আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবিলাক এই সভাপতি আছে, সেক্ৰেটাৰী প্ৰেচিডেণ্ট, তেখেতসকলে জানে। তেখেতসকলৰ বাহিৰে কোনোৱে নাজানে কি কাৰণত নতুন ৰাজনৈতিক দল গঠন কৰিব লগা হৈছে। তেখেতসকলৰ ওচৰত যাই সুধিলে সম্পূৰ্ণ গম পাব কি কাৰণত নতুন ৰাজনৈতিক দল গঠন কৰিব লগা হৈছে। এতিয়া চাওক, জেলত থকা আৰু এই জংঘলত থকা আৰু কাৰাগাৰত থকা কি পাৰ্থক্য হ'ল না? NDB বিলাকৰ জীৱন, তেখেতসকলে আন্দোলন কৰিছিল জাতিৰ কাৰণে জংঘলত থাকি, এতিয়া জীৱনৰ কাৰণে জেলত থাকি যুঁজিব লগা হৈছে। এতিয়া পাৰ্থক্য আপোনালোকে কওক হা? জেলত থকা আৰু জংঘলত থকা কি পাৰ্থক্য থাকিল? আসাম গভৰ্ণমেণ্টে এনেকুৱা কৰিব নালাগিছিল, বিটিআৰ গভৰ্ণমেণ্ট এনেকুৱা কৰিব নালাগিছিল। এতিয়াতো মন্ত্ৰী হ'ল, MP হ'ল, MLA হ'ল, মিনিষ্টাৰ হ'ল। ওলানো ৰঞ্জনৰ কথা কওক, NDBৰ কথা দিল্লীত কওক, ৰঞ্জনৰ কথা NDBৰ কথা ষ্টেটত কওক। ষ্টেটত মিনিষ্টাৰ আছে, MLA আছে, দিল্লীত ক'বৰ কাৰণে MP আছে, 2জন আছে না নাই? এতিয়া MP হ'ব নোৱাৰিলেতো দায় হোলা হয়, MLA হ'ব নোৱাৰিলেতো দায় হোলা হয়, আৰু মিনিষ্টাৰ হ'ব নোৱাৰিলেতো দায় হোলা হয়, হয় না নহয়? এতিয়া সম্পূৰ্ণ হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়া CM হ'ল, বিটিআৰৰ মুৰব্বী হ'ল। এতিয়া কৰক, তেখেতসকলে সুপ্ৰিম চেক্ৰিফাইচ কৰাটো সকলোৱে জানে। তেখেতসকলে টকা পইচা নিজৰ সম্পত্তি বিচৰা নাই। সবচে নাম্বাৰ 1 যিটো কাৰাগাৰত এতিয়ালৈকে আবদ্ধ হৈ আছে, তেখেতসকল মুকলি আকাশৰ তলত আনক, বাকী একো নালাগে বুলি কৈ আছে না কোৱা নাই? কৈ আছে একোতো নালাগে, কি লাগে? চবেই দেখোন কাম কৰি আছে। তেখেতসকলৰ যিটো নাম্বাৰ 1 পইণ্ট, জেলত থকা গোটেই কেডাৰ্ছ বিলাকক ৰঞ্জন বেমাৰীৰ লগত ওলাই আনিলে তেখেতসকলৰ সম্পূৰ্ণ হ'ব। আৰু এক্সগ্ৰেছিয়া হওক, কোনোবা মাৰ্টিয়াৰ ফেমিলিৰ হওক, টকা পইচাটো এইটো ছেকেণ্ডাৰী কথা, সেইবিলাকতো পোৱা নাই, এইবিলাকৰ কাৰণে নিশ্চয় এই নতুন পাৰ্টি নিশ্চয় গঠন কৰিব লগা হৈছে বুলি আমি তেনেকুৱা অনুভৱ কৰা নাই। আমি চাওক, BJP UPPৰ লগত আছে। আপোনালোকে চাওক, এই ওদালগুৰিৰ যিটো MLA ছেগমেণ্ট, BJPৰ মন্ত্ৰী, MLA, MP, মিনিষ্টাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ওদালগুৰিত আহিছে, কেম্পেইন কৰিছে। ওদালগুৰি গোবিন্দ বসুমতাৰী ডাঙৰীয়া সমষ্টি কোনে জিকিছে? আমি জিকিছ না জিকা নাই? আমি জিকিছোঁ। কোকৰাঝাৰৰ লোকসভাত ইমান ডাঙৰ বিশাল ভয়ংকৰ ইমান ডেঞ্জাৰ কেম্পিং হ'ল। লৰেন্স ইছলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইট হেণ্ড, তথাপি জিকিব পৰা নাই MLA ছেগমেণ্টত। তাৰে আমি অনুভৱ নকৰোঁ, আমি দুৰ্বল নাই, যিমান যি আহিলেও আমি জিকিম। কোনোবা যদি ষড়যন্ত্ৰ কৰিলেও ইয়াত নহ'ব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো নেতৃত্ব দিয়া ৰাজনৈতিক দল, ফাইনেল এই চৰকাৰ কৰাটো পুৰা ফাইনেল হ'ব।